ভিডিঅ'টো আপোনালোকে কোনে পাইছে নিশ্চয় থাম্বনেল লিখিছো। আজি কি হ'ব আপোনালোকে ভিডিঅ'টো চালে গম পাব। তেনেহ'লে ভিডিঅ'টো একদম শেষলৈকে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব আৰু গৈ থাকোঁতে আপোনালোকে অকণমান শকৰপুৰৰ পৰিৱেশটো দেখা পাব। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। তো এইবিলাক হৈছে চাহ বাগান। ইফালে বহুতো চাহ বাগান আছে। চাচোন ইমান ধুনীয়া লাগে চাহ বাগানবিলাক। চাহ বাগানৰ মাজে মাজে আমি গৈ আছোঁ খকৰপুৰলৈ। এইখন এখন বাগান। মাহীহঁতৰ এটা ল'ৰা আছে মৰম লগা, তো তাইকে আমি চাবলৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকেও নিশ্চয় দেখা পাব, দেখুৱাম বাৰু। ভণ্টি আৰু এইটো মোৰ আইতা আৰু এইটোতো আপোনালোকে চিনিয়ে পায় কোন হয়। আৰু চাওকচোন ইমান বাঁহৰ থোপা আছে। ৰাতি হ'লে কিন্তু বহুত ভয় লাগে। দিনততো ভালেই লাগে জেগাটো। So finally আমি আহি পালোঁ খকৰপুৰ। তো খকৰপুৰত আমাৰ মাহী আছে। তো আজি আমি মাহীৰ ঘৰলৈ আহিলোঁ। তো এইখিনি আমাৰ মৰম লগা কণমানি ভাইটিটি। তো এনেকৈ মোৰ লগত কথা পাতি আছিল। তো আপোনালোকেও আশীৰ্বাদ কৰিব যাতে এনেকৈ হাঁহি হাঁহি ভালে কুশলে থাকি অতি সোনকালে ডাঙৰ হয়। তো এইখিনি আছিল কেনে। তো আমি মাহীহঁতৰ ঘৰৰ পৰা ভাত পানী খাই ওলাই তেওঁলোকৰ ওচৰতে মহাৰাণী পূজা হয়। তো আমি তাতে এতিয়া অলপমান মহাৰাণী পূজা চাওঁ বুলি আহিলোঁ। তো ইয়াৰে পৰিৱেশটো মই আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিম। আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকিব। তো এতিয়া আমি ওপৰত মন্দিৰটোলৈ গৈ আছোঁ। এইটো এটা ওপৰত আছে। প্ৰথমে আমি এইটো ওপৰটোলৈ যাম, তাৰপিছত তাতে সোমাই তাতেও সেৱা লৈ তাৰপিছত মেলাটোত অকণমান ঘূৰি ঘৰলৈ যাম।